নমস্কাৰ CSE নাছমিছলৈ স্বাগতম আৰু মই নীলোৎপল। এই ভিডিও সিৰিজটোত আমি ডিসকাস কৰিম এডিআৰ স্কিল টেষ্টৰ বাবে জানিব লগা বা শিকিব লগা সকলোখিনি। লগতে যোৱাবাৰ অহা প্ৰশ্নবিলাক আমি ডিসকাস কৰিম। এডিআৰ স্কিল টেষ্ট ভিডিও সিৰিজটোৰ এই প্ৰথম ভিডিওটোত আহক আমি সিলেবাসখনকে ডিসকাস কৰি লওঁ। যদি আপোনাৰ ওচৰত কম্পিউটাৰ নাইও তথাপিতো কিদৰে আপুনি প্ৰেক্টিস কৰিব পাৰে বা কিদৰে নিজকে তৈয়াৰ কৰিব পাৰে তাৰ বিষয়েও আমি এই ভিডিওটোত ডিসকাস কৰিম। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব। যদি ভিডিওটো ভাল পায় তেনেহলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে আপোনাৰ লগত যদি কোনোবা এডিআৰ স্কিল টেষ্টৰ বাবে প্ৰিপাৰেচন কৰি আছে তেখেতলোককো এই ভিডিওটো ফৰৱাৰ্ড কৰি দিব। তেনেহলে ভিডিওটো লৈ আগবাঢ়ো। এডিআৰ স্কিল টেষ্টৰ সিলেবাসটো মেইনলি দুটা ক্যাটাগৰীত বিভক্ত। ক্যাটাগৰী 1 টো হ'ল HSSLC বা HSSLC ইন সায়েন্সৰ কাৰণে আৰু ক্যাটাগৰী 2 টো হ'ল ব্যাচেলৰ ডিগ্ৰীজ বিলাকৰ কাৰণে। আৰু দুইটা ক্যাটাগৰীৰ কাৰণে সিলেবাসটো অলমোস্ট একেই। MS Word আছে, Excel আৰু PowerPoint এই তিনটা বস্তুৱে আছে। গতিকে এই তিনিটা টপিক দ্যাট ইজ MS Word, Excel আৰু MS PowerPointৰ পৰা কেনেকুৱা ধৰণৰ টপিকত প্ৰশ্ন আহিব পাৰে তাকে চাওঁ হওক আৰু ডিসকাস কৰোঁ আমি ইন ডিটেইল সিলেবাস ডিসকাশন ফৰ কম্পিউটাৰ টেষ্ট ADRE 2.0। MS Wordৰ সিলেবাসত ডকুমেন্ট ক্ৰিয়েচনৰ ভিতৰত আছে আমাৰ ক্ৰিয়েটিং এণ্ড সেভিং এ ডকুমেন্ট এজ ডকুমেন্ট PDF এটসেট্ৰা। কেনেকুৱা ধৰণে আমি সেভ কৰিব পাৰোঁ PDFত বা docx ফৰ্মেটত বা কেনেকুৱা ধৰণৰ ফৰ্মেটত সেভ কৰিব পাৰোঁ। এডিং ইমেজেছ, ৱাটাৰমাৰ্ক, এডিং টেবলছ, লিষ্ট, ফৰ্মুলা এণ্ড চিম্বলছ এটসেট্ৰা। এই গোটেইবিলাক বস্তু কেনেকৈ আমি এড কৰিব পাৰোঁ সেইখিনি বস্তু আমি শিকিব লাগিব। সেকেণ্ডটো হ'ল ফৰ্মেটিং ডকুমেণ্ট, চেঞ্জিং টেক্সট ফৰ্মেট। টেক্সটবিলাক কেনেকুৱা ধৰণৰ ফৰ্মেটবিলাক আমি চেঞ্জ কৰিব পাৰোঁ। ফন্ট সাইজ হওক, কালাৰ হওক, ষ্টাইল হওক, বোল্ড, ইটালিক, আণ্ডাৰলাইন, ড্ৰপ কেপ এইবিলাক ধৰণৰ। লাইন স্পেচিং কেনেকৈ আমি দিব পাৰোঁ, পেজ অৰিয়েণ্টেশ্যন কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, কলমছ, ব্ৰেকছ, বৰ্ডাৰ্ছ, হেডাৰ, ফুটাৰ, পেজ নাম্বাৰ এই গোটেইবিলাক দিবলৈ আমি শিকিব লাগিব বা এই সিলেবাসৰ ভিতৰত আছে আৰু সেইমতে প্ৰশ্নবিলাকো আহে। নেক্সট আছে আমাৰ টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং। টেবল ক্ৰিয়েশ্যন কেনেকৈ টেবল এখন বনাব লাগে, তাত কেনেকৈ দুটা সেল ধৰি লওক বা দুটা ৰ' কেনেকৈ মাৰ্জ কৰিব লাগে, দুটা কলম কেনেকৈ মাৰ্জ কৰিব লাগে এই গোটেইবিলাক বস্তু তাত থাকিব। এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং কেনেকুৱা ধৰণৰ এলাইনমেণ্টবিলাক আমি চেঞ্জ কৰিব পাৰোঁ, কেনেকৈ আমি এটা ডকুমেণ্ট এটা প্ৰিণ্ট কৰিব পাৰোঁ সেই গোটেইবিলাক বস্তু ইয়াত আছে। ছেকেণ্ড সিলেবাসটো হৈ গ'ল আমাৰ MS Excelৰ কাৰণে। MS Excelত কি আছে, ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং আৰু কেটেগৰী 1ত আছে আমাৰ বেছিক ফাংচনেলিটিজ অফ এক্সেল। যদি আপোনালোকে কেটেগৰী 2ৰ কাৰণে প্ৰিপাৰেশ্যন কৰে তেনেহ'লে ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিংবিলাক শিকিব লাগিব। কেটেগৰী 1ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলে জাষ্ট এক্সেলৰ বেছিক ফাংচনেলিটিজবিলাক শিকিলেই হৈ যাব। ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিঙৰ ডিটেইলছটো এনেকুৱা ধৰণৰ: এড কলমছ, ৰ'জ, এডিং নেক্সট লাইন ইন এ চেল, মাৰ্জ অৰ স্প্লিট চেল, টেবল কালাৰ, বৰ্ডাৰ এটসেট্ৰা। এইবিলাক কেনেকৈ দিয়ে, ধৰি লওক কলম এটা এড কৰিব লাগে নতুনকৈ, ৰ' এটা এড কৰিব লাগে বা ডিলিট কৰিব লাগে, নতুন লাইন এটা কেনেকৈ চেল এটাত আমি ক্ৰিয়েট কৰিব পাৰোঁ, মানে এণ্টাৰ মাৰিলে যেনেকৈ তলত যায় তো তেনেকৈ তলত কেনেকৈ যাব, দুটা বা তাতকৈ বেছি চেল কেনেকৈ আমি একেলগ কৰিব পাৰোঁ, মাৰ্জ কৰিব পাৰোঁ বা একেটা চেলকে আমি কেইবাটা চেললৈ কেনেকৈ স্প্লিট কৰিব পাৰোঁ, টেবলৰ কালাৰটো কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, বৰ্ডাৰটো কেনেকৈ দিব পাৰোঁ সেইবিলাক বস্তু। লগতে ইণ্টাৰমিডিয়েট ফৰ্মুলাই আছে। ফৰ্মুলাই মানে ধৰি লওক আমি দুটা সংখ্যা যোগ কৰিব লাগে, বাৰে বাৰে আমি যোগ কৰি থাকিব নালাগে। যদি আমি ফৰ্মুলা লিখি দিওঁ একেবাৰতে আমি লিখি দিলে গোটেই বস্তুবিলাক যোগ হৈ যাব। গতিকে সেই তেনেকুৱা ধৰণৰ ফৰ্মুলাবিলাক আমি কেনেকৈ লিখিব লাগিব সেইবিলাক বস্তু আহিব। কণ্ডিশ্যনেল মেথছ আছে আৰু ভেলিডেশ্যন আছে। লগতে কণ্ডিশ্যনেল মেথছটো সেই তাৰ ভিতৰতে আহিব। ধৰি লওক 60% পালে মানে 60% বা তাতকৈ ওপৰ পালে মানে ফাৰ্ষ্ট ডিভিজন, নহ'লে ছেকেণ্ড ডিভিজন, নহ'লে থাৰ্ড ডিভিজন, এইবিলাক কণ্ডিশ্যনেল মেথছত পৰিব। লগতে ভেলিডেশ্যনো আছে। আৰু নেক্সট পইণ্টটো হ'ল এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। এইটো MS Word, Excel বা PowerPoint গোটেইকেইটাৰ কাৰণে অলম'ষ্ট একেই, অলপ ডিফাৰেঞ্চ আছে, চাই ল'লে ধুনীয়াকৈ গম পাব। ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে যদি আপোনালোকে বিচাৰে তেনেহ'লে এই গোটেই ইন ডিটেইল সিলেবাসটো ভিডিঅ'টোৰ শেষৰ ফালে পাব, স্ক্ৰীনশ্বট মাৰি ৰাখি দিব পাৰিব। নেক্সট আছে আমাৰ MS PowerPointৰ সিলেবাসটো। তাত ডকুমেণ্ট ক্ৰিয়েশ্যন, ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিং, আমাৰ কেটেগৰী 1ৰ কাৰণে বেছিক ফৰ্মেটিং, স্লাইড, বেকগ্ৰাউণ্ড কেনেকৈ দিব পাৰোঁ, শ্লাইডৰ চাইজবিলাক কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, অৰিয়েণ্টেশ্যন কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। অৰিয়েণ্টেশ্যন মানে চিধাকৈ আছে নে পথালিকৈ আছে, মানে পৰ্ট্ৰেট আছে নে লেণ্ডস্কেপ আছে, এইবিলাক কৰিব পাৰোঁ। কেনেকৈ এনিমেশ্যন দিব পাৰোঁ কোনোবা এটা ব্লকত বা কেইটামান আখৰত, বা কেনেকৈ ট্ৰানজিশ্যন দিব পাৰোঁ ইখন শ্লাইডৰ পৰা সিখন শ্লাইডলৈ গ'লে কেনেকুৱা ধৰণে এফেক্ট এটা আহিব। আৰু লাষ্ট আছে এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। এইটো আগতে কোৱাৰ দৰে MS Word, Excel আৰু PowerPointৰ কাৰণে অলম'ষ্ট একেই। এই প্ৰত্যেকটো টপিকৰ ওপৰত
ইন ডিটেইল ভিডিঅ' টিউটৰিয়েল আমাৰ এই চেনেলটোতে পাব গতিকেলৈ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু কোনোবা লগৰ প্ৰিপাৰেশ্যন কৰি থাকিলে তেখেতলোকলে ভিডিঅ'কেইটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ